এয়া আমি আমাৰ ঘৰৰ পাছফালে ফিল্ড এখনত পাতিছে হলিকা জ্বলাই মানে হলিৰ আগদিনাখনি বিহাৰী সম্প্ৰদায়বিলাকে ফাংচন পাতিছে চাবলৈ আহিছিলোঁ। মই পুনৰবাৰ তেওঁলোকৰ নামত এটা জোৰদাৰ হাত তালি মাৰি পেলাই তেওঁলোকক স্বাগত কৰিবৰ কাৰণে অনুৰোধ জনালোঁ, যাতে তেওঁলোকে যাতে উৎসাহ পায়। Welcome back to my channel. মোৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হলি হয় আৰু হেপী হলি সকলোকে। সকলোৰ জীৱন যাতে ফাকুৱা ৰঙৰ দৰে ৰঙীন হৈ পৰক আৰু মোকো আশীৰ্বাদ কৰিব আপোনালোকে। আৰু আজি খেলিব লাগিব, হলি খেলিব লাগিব। এতিয়ালৈকে কোনো অহা নাই সানিবলৈ, ছাইডৰ ঘৰ আহে পৰা সানিবলৈ মানে। যোৱা বছৰ পূৰা মই ৰেডি হৈ থকা নাছিলোঁ, এনেকৈ খেলে বুলি নাজানিছিলোঁ। পূৰা একদম সানিবলৈ ইমান আহিছে, পূৰা একদম মুখখন ধৰিবই নোৱাৰা হৈ গৈছে। আজি তাকে ৰেডি হৈ আছোঁ সানিবলৈ, কেতিয়াহে নাজানো আৰু ঘপককৈ আহি যাব ন, সেইটো কাৰণে। আৰু আজি ব্লগ এটা ষ্টাৰ্ট কৰিলোঁ, কি কৰোঁ কি নকৰোঁ আজিৰ দিনটো সকলোবোৰ দেখাই থাকিম আপোনালোকক। চাই থাকিব ভিডিঅ'টো আৰু আশা কৰিছোঁ চাই ভাল পাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাষ্টত। আৰু তেন্তে এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু চাই যাব শেষলৈকে। আৰু লাইফত মই দুবাৰেই মানে ভালছে হলি খেলিছোঁ। আৰু এবাৰ ইউনিভাৰ্চিটিত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া খেলিছিলোঁ, হোষ্টেলৰ পৰা ছোৱালীখিনিৰ লগত একদম মস্তি কৰিছিলোঁ, পূৰা ভাল লাগিছিলে। সেই দিনটো কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু ফটোবিলাক আছে, বিচাৰিব লাগিব, মই ফটোবিলাক এই ভিডিঅ'তে দি দিম বাৰু, চাব আপোনালোকে কিমান ভাল লাগিছিলে। সেইবিলাক ফটোৱে এতিয়া শ্বেয়াৰ কৰি থাকোঁ আৰু আপলোড দি থাকোঁ, ভাল লাগে। আৰু যোৱা বছৰ খেলিছিলোঁ ইয়াতে, ভাল লাগিছিলে। এইবাৰ যোৱা বছৰত এতিয়া ব্লগ কৰা নাছিলোঁ, সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ। আৰু এইবছৰ চাওঁচোন কেনেকুৱা হয়, এইবাৰ দিম আৰু ভিডিঅ' আপোনালোকে চাই থাকিব, ভাল লাগিব। আৰু মোৰো ভাল লাগি আছে মানে খেলিম বুলি। ঠিক আছে তেন্তে। এয়া মই ইয়াতে ফটো দি দিছোঁ, এইকেইখন হৈছে যেতিয়া মই ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ, আছাম ইউনিভাৰ্চিটিত। তেতিয়াৰে হলি হয় আৰু তেতিয়া ফাৰ্ষ্ট টাইম মই হলি খেলিছিলোঁ। ইমান মস্তি কৰি পানি এটা পাহৰিব নোৱাৰা মুহূৰ্ত, বহুত ভাল লাগিছিলে, তেতিয়া ফূৰ্তি কৰিছিলোঁ। আমি হলি খেলিলোঁ আৰু হয়নে, এই আমাৰ টিকলি মাইনাও লগাইছে প্ৰথম হলি তাৰ। আৰু এইফালে হলি প্ৰিপেৰেশ্যন চলি আছে, ইয়াত হলি প্লেট সজাই আছে। আৰু আমাৰ সেইফালে মায়ে খানা বনাই আছে, ভিতৰত দেখাইছোঁ আৰু খানা বনাই আছে মায়ে। এয়া পোলাও বনাব এইফালে, তাৰপিছত এইফালে মাংস, এয়া আলু ভাজি আছে মাংস বনাবৰ কাৰণে। আমাৰ এয়া পেকেট, এয়া পিংক কালাৰ, য়েল্ল' কি গ্ৰীণ কালাৰৰ নামেই পাহৰি গৈছোঁ। তাৰপিছত এয়া গ্ৰীণ কালাৰ, য়েল্ল' কালাৰ, পিংক কালাৰ, অকল চাৰিটা কালাৰহে আছে অকল। এইফালে য়েল্ল' দি দিয়া, পিংক কৰচোন। চব লুটি এবাৰ মোক ভিডিঅ' হেপী হলি। থেংক ইউ, হেপী হলি। কপালখন ইমান চাফা হৈ আছে ন।
এতিয়া ময়ো লগাম হেপী হোলি পুৰা সন্ধিয়া এনেকে ভাল নালাগে এনেকেও হানি আমিতো ল'ৰা মানুহ আমাক পিছফালে পিছফালে হেপী হলি हैप्पी होली एक मत ये हैप्पी होली आम बैकग्राउंड तो गोटे कपूर सापुर खाली मैं पिछफाले देखिओ ना इतो हानिले आज पूरा एकदम बगा बगा पिंधि लैसे बिचारी बिचारी भनिको गई दिम चले তোমাক কোনে কৰিব এতিয়া মিউজিক সিস্টেমো ৰেডি কৰিছে Raba mo video ko. Video. Happy Holi koi dia. Happy Holi. গোটেইখন লগাই মেলি শেষ কৰি
আৰু এইপিনে আমাৰ খানাও ৰেডি হৈ গ'ল। এয়া মাংস হৈ গ'ল আৰু এয়া পোলাও বনাইছিলে, সেইখিনিও হৈ গ'ল। তাৰপিছত অলপ বিলাহী টক বনাইছিলে, এয়াও হৈ গ'ল। এতিয়া ৰেডি আছে, খানা খাবহে লাগে খেলি মেলি। সোণালী দেখাই দিয়ে তোমাক এইফালে চবে একদম কালাৰ লগাই লৈছে মৰিয়া। মুখখন ধুই আহিলোঁ, বহুত বেয়াকৈ লগাই দিছিলে, এতিয়া আকৌ ধুনীয়া ধুনীয়া কালাৰ আকৌ লগাই দিছে। পুৰা ফটোশ্বুট চলি আছে, ফটোশ্বুট নেচাবা মোলৈ। আমাৰ আধা দি খেলি হ'ল আৰু তাৰপিছত ইমান ধুনীয়া লাগিছে কালাৰকেইটা চব। নালাগে দুখন কালাৰ। ব্লগটো চাই কেনেকুৱা পাইছে কমেণ্ট কৰিব আপোনালোকে। আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। হেপী হলি কৈ দিয়া। হেপী হলি। বেছি নলগাবা দেই, অকণমান লগাবা। দাদা ইমান ধুনীয়াকৈ অথনিব আছিলে, মিলাই মিলাই কালাৰ। এতিয়া লগালে 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 অথনি কিমান ধুনীয়া হৈ আছিলে আৰু এতিয়া চুৰেল চাইছে যে কেনেকৈ কি হ'ল। মা সেয়া হয়নে মা? মা হয়নে সেয়া? এতিয়া খেলি হৈ গ'ল আৰু এতিয়া বহুত ভাগৰ লাগিছে, ভাত কেইটামান খাই লওঁ আৰু। এয়া এতিয়া মই গা ধুই আহিলোঁ আৰু চাফা হৈ আহিলোঁ, তাৰপিছত ভাত পানীও খালোঁ। তাৰপিছত এতিয়া ইয়াতে ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ আৰু হলি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব। আৰু যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে আৰু আকৌ পুনৰ নতুন এটা ভিডিঅ'লৈ আকৌ আহিম। এতিয়া কাৰণে বাই বাই, টেক কেয়াৰ।